এভৰিৱান মোৰ এনেটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু এইফালে আমাৰ দেৱৰাজে বহি চকী ভাত খাই আছে মই অলপমান ভাত খুৱাই দিছো আৰু এইখিনি মানে একো দালি ভাজি একো নেখায় সেইকাৰণে তাক মই পকৰি আৰু এনেকৈ সুদা ভাতে দিছো আৰু দালি সবজি মানে একোৱে নেখায় আজিকালি আৰু খিচৰি বনাই দিলেও নেখায় এনেকৈ মানে সৰু পকৰি বনাইছো পকৰিখিনি খাই শেষ কৰিলে কেটামান থৈ দিছো আৰু এইফালে কাৰ্টুন চাই আছে আৰু মই অলপমান ভাত খুৱাই দিছো মানে মোৰ মানে আন্দাজৰ যিমানখিনি খুৱাব লাগে সেইখিনি খুৱাই দিলো আৰু বাকিখিনি ইয়াক দি দিছো এনেকৈ খেলি থাকিব আৰু খাই থাকিব মানে পকৰিকেইটা খাই লয় ভাত মানে আৰু নেখায় তো এটা দুটাকৈ মানে ভাতক কেতিয়াবা মুখত সোমাব বুলি এনেকৈ থৈ দিছো আৰু কাৰ্টুন চাই চাই অলপ ইয়াত বিচনাত এনেকৈ খেলিব বিচনা চব তাৰ মানে খেলনা যিমান আৰু ইয়াত তাত কেৰি বেগত অলপ আছে তাত কেৰি বেগত অলপ আছে আৰু এইখিনি একদম বিচনাত একদম তাই বিচনাটো মানে ইয়াৰে মানে পুৰা খেলনা বিচনা হৈ গ'ল তাৰ খেলৰ মেদান আৰু ইয়াত খেলি থাকে এইবোৰ লৈ আৰু এইখিনি মই ভাতখিনি থৈ দিছোঁ মানে মাজে মাজে আহি পকৰিকেইটা খাবহি এইখিনি লৈ গ'লে মানে চিঞৰিব আকৌ আৰু এইফালে কাৰ্টুন চাই আছে আৰু তেনেকৈ সি খেলি থাকক আৰু মই মানে চব্জি বনাব বাকী আছে মোৰ আৰু আজি মানে শুকান মাছৰ দুটা ধুনীয়া চব্জি বনাম আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু বলক মই পাকঘৰতে যাওঁ আৰু মাজে মাজে আহি মই চাব লাগিব তাক আৰু সি খেলি থাকক আৰু মই পাকঘৰৰ কামখিনি কৰি আজৰি হৈ লওঁ আৰু চব্জিখিনি বনাই লওঁ বাকী ভাত দালি চব হৈ গ'ল খালি চব্জিখিনি বনাব আছে আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বলক আজি মই বনাব লৈছোঁ শুকান মাছৰ ধুনীয়া এটা চাটনি আৰু এইখন শুকান মাছ দি বনাম এটা ধুনীয়া চব্জি আৰু বনাবলৈ মই এইবিলাক আগতে কাটি ধুই মেলি চপা কৰি লওঁ আৰু এইখিনি কাটি ল'লোঁ আৰু ধুব লাগিব গৰম পানীৰে ধুম গৰম পানী বহাই আৰু এইখিনি কাটি লওঁ ডাঙৰ হৈ আছে কাটি লওঁ চব্জি বনাবলৈ এইখিনি মাছ লৈছোঁ আৰু এইখিনি মাছখিনি মই কাটি লৈছোঁ আৰু কটাটো মই নেদেখালে আৰু ডাঙৰকৈ কাটি লৈছোঁ আৰু মাছখিনি ভালকৈ ধোৱা হৈ গ'ল আৰু এইফালে মই শুকান মাছৰ চব্জি এখন বনাবলৈ লৈছোঁ মটৰ আৰু বেঙেনা অলপ বিলাহী এটা আলু কাটি লৈছোঁ আৰু পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ ইয়াতে চব বস্তুখিনি ৰেডি কৰি লৈছোঁ আৰু এতিয়া চব্জিখিনি বনাম আৰু এইফালে কেৰাহী বহাই দিছোঁ কেৰাহী গৰম হোৱা নাই তেল দি দিম গৰম হ'লে আৰু দি দিছোঁ এতিয়া কেৰাহীত তেল প্ৰথমতে মই শুকান মাছখিনি ফ্ৰাই কৰি ল'ম সেইখিনি অলপমান তেল দিছোঁ প্ৰথমতে এইখিনি ফ্ৰাই কৰি ল'ম এইখিনি মাছখিনি ফ্ৰাই হৈ গ'ল নমাই ল'ম এতিয়া চাটনি বনাবলৈ শুকান মাছ কৰি ল'ম এইখিনি নমাই ল'ম এতিয়া ফ্ৰাই কৰি ল'ম আৰু চাটনি বনাবলৈ আমাৰ শুকান মাছখিনি ফ্ৰাই হৈ গ'ল আৰু এইখিনি এতিয়া নমাই ল'ম কেৰাহীতে দি দিছোঁ অলপমান তেল চব্জি বনাবলৈ প্ৰথমতে চব্জিখিনি বনাই ল'ম তাৰপিছত চাটনি বনাম আৰু তেল দি দিছোঁ মই আৰু তেলত দিবলৈ লৈছোঁ এতিয়া পিঁয়াজ আৰু কেঁচা জলকীয়া আৰু এইখিনি শুকান মাছৰ চব্জি মানে ইমান টেষ্টি লাগে খাই বেঙেনাৰ লগত বনালে আৰু ভাল লাগে সেইকাৰণে মই বেঙেনা অলপ লৈ লৈছোঁ আৰু কাটি লোৱা বিলাহীবোৰ মই তেলতে দি দিছোঁ পিঁয়াজৰ লগত ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি ভালকৈ ফ্ৰাই হৈ গ'ল এতিয়া দিছোঁ আলুখিনি ভালকৈ ফ্ৰাই কৰি ল'ম আলুখিনি অলপমান ফ্ৰাই কৰিলোঁ আৰু এতিয়া দিছোঁ হালধি গুড়ি অলপমান আৰু
দিছোঁ জিৰা গুড়ি অলপমান আৰু নিমখ আৰু অলপমান দিছোঁ জলকীয়া গুড়ি খিনি আৰু মছলাৰ লগত ভালকৈ ফ্ৰাই কৰি ললোঁ আৰু এতিয়া দিব লৈছোঁ বেঙেনা বেঙেনা আৰু আলু ভালকৈ ফ্ৰাই হৈ গ'ল মছলাৰ লগত আৰু এতিয়া দিম মটৰখিনি মটৰ চব্জিৰ লগতে দি দিছোঁ অলপ ফ্ৰাই কৰি ল'ম তাৰপিছত পানী দি দিম গৰম পানী দি দিছোঁ চব্জিখিনি ভালকৈ ফ্ৰাই কৰি আৰু এইফালে আমাৰ চব্জিখিনি উতলিছে পুৰা ধোৱা উঠিছে একদম কেমেৰাত দেখা যোৱা নাই আৰু এতিয়া ইয়াত ভাজি লোৱা শুকান মাছখিনি চব্জিত দি দিম আৰু পুৰা আমাৰ চব্জিখিনি ভালকৈ ধোৱা হৈছে সেইকাৰণে কেমেৰাত ভালকৈ দেখা নোযোৱা নাই আৰু এইফালে আমাৰ ধুনীয়াকৈ চব্জিখিনি হৈ গ'ল আৰু এতিয়া ওপৰতে দি দিম ধনিয়া পাত ওপৰতে দি দিছোঁ আৰু শুকান মাছৰ চব্জিখিনি আমাৰ ৰেডি হৈ গ'ল আৰু এইখিনি মই চাটনি বনাবলৈ পিঁয়াজখিনি ভালকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া দিছোঁ বিলাহী দিছোঁ অলপমান হালধি আৰু নিমখ লগতে ভোট জলকীয়া এটা কাটি দিলোঁ মই সেইটো দেখাব নোৱাৰিলোঁ আৰু অলপমান পানী দি দিম বিলাহীখিনি অলপমান বিলাহীখিনি ভালকৈ সিজিবলৈ ফ্ৰাই কৰা শুকান মাছখিনি এতিয়া দি দিছোঁ আৰু এইফালে আমাৰ শুকান মাছৰ চাটনিখিনি হৈ গ'ল ধুনীয়াকৈ একদম